এটাই তেওঁ চবকে কয় মোক এবাৰ MLA হ'ব আৰু লুৰিণজ্যোতি গগৈ এটা তেওঁৰ বহুত কিবা কিবি আছে তেওঁৰ মানসিকভাৱে তেওঁ বহুত আবৃতো নহয় তেওঁ মাত্ৰ এটাই বিচাৰে যে যেনে তেনে এবাৰ মই MLA হ'ব লাগে সেইকাৰণে তেওঁ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰি থৈছে মুখ্যমন্ত্ৰীৰ কথাত গুৰুত্ব দিব নালাগে মুখ্যমন্ত্ৰীয়ে কি কথা কয় নিজেই নাজানে তেওঁ এতিয়া মুখ্যমন্ত্ৰীত্ব হেৰুৱাব বুলি বিজেপিৰ পৰাজয় আৱশ্যভাম্বী বুলি ভাবি হিতাহিত জ্ঞান হেৰুৱাই ইমবেলেঞ্চ হৈ যি কথা কৈ আছে যি বকি থকা আজিও দেখিছো আগতেও তেওঁ যিকোনো সভাত আপোনালোকে চাওকচোন এগৰাকী মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা ক'ব নালাগে সেইবোৰ তেওঁ ভাবে যে ক্ষমতাই তেওঁৰ সৰ্বোচ্চ সেইকাৰণে আদৰ্শ নাই তেওঁ কিবা আদৰ্শগত কথাত বিজেপিলৈ গৈছে এতিয়া যে ইমান আদৰ্শৰ ডাঙৰ ডাঙৰ হীৰা ফুলাই কথা কয় তেওঁ লুই বাৰ্জাৰ কেলেংকাৰী এই গোটেই ডিমা হাছাও কেলেংকাৰী কিবা কিবি কেলেংকাৰীত CBI তেওঁক তদন্ত কৰি তিহাৰ জেলত দিব বুলিহে তেওঁ ৰাম জাপ মাৰি পিনে বিজেপিলৈ গৈছে তেওঁৰ কথাৰ কোনো মূল্য নাই দাম নাই আৰু মুখ্যমন্ত্ৰীৰ কাৰণে উপযুক্ত নহয় বুলি ইতিমধ্যে তেওঁৰ কাম কাজে তেওঁ প্ৰমাণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই নিজৰ কেলেংকাৰী ঢাকিবৰ কাৰণে বা জেললৈ যোৱাটো বাৰণ কৰিবলৈতো বিজেপিলৈ গৈছে এইটো কথা কোনে নাজানে তেখেতৰ কথা কি দাম আছে তেখেতৰ নিচিনা ভাবিছে নেকি তেখেতে কোনো নীতি আদৰ্শ নাই আছু কৰাৰ পিছত কংগ্ৰেছৰ লগত হলিগলি কৰিব কংগ্ৰেছ কৰি থাকোঁতে বিজেপিৰ লগত হলিগলি কৰিব আলফা কৰি থাকোঁতে চালফাগিৰি কৰিব আদৰ্শহীন মানুহ এজনৰ কথাত গুৰুত্ব দিয়া কি কথা আছে তেওঁক চকচোন এটা আদৰ্শ জীৱনত স্থিৰ কৰি ৰাখক আদৰ্শ জীয়াই ৰাখি ৰাজনীতি কৰি দেখুৱাকচোন হিমন্ত বিশ্ব শৰ্মাৰ দম আছে যদি কাইলৈ AIDFত যদি শক্তিশালী হয় AIDF জইন কৰিব কাইলৈ ৰাইজৰ দল শক্তিশালী ক'লে ৰাইজৰ দল জইন কৰিব তেওঁ নিজে ক্ষমতাত থাকিব লাগে দুৰ্নীতি কৰি সিন্ডিকেট কৰি কমিশ্যন লৈ নিজৰ জীৱন গঢ়িব লাগে নিজৰ ঘৈণীয়েকক সুখী কৰিব লাগে আৰু নিজৰ পুত্ৰক কোম্পানী মালিক কৰিব লাগে উজনি অসমৰ তেওঁ বাগানৰ মালিক হ'ব লাগে তেওঁ TV চেনেলৰ মালিক হ'ব লাগে পেপাৰৰ মালিক হ'ব লাগে তেওঁ বিদ্যা কলেজ স্কুলৰ মালিক হ'ব লাগে ৰিজৰ্টৰ মালিক হ'ব লাগে তাত বাদ দি অসমৰ সমস্যা জাতীয় বিষয়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কি কাম কৰিছে কওকচোন গতিকে এইবোৰ কথা মুখ্যমন্ত্ৰীয়ে মই চেলেঞ্জ কৰিছো আদৰ্শ এটা আছে বুলি কওকচোন তেওঁৰ জীৱনত কিবা যদি আদৰ্শ যদি আছে কেৱল মাত্ৰ দুৰ্নীতি কমিশ্যন সিন্ডিকেট কৰা আদৰ্শ তেওঁৰ আছে দম নোহোৱা কোনো ধৰণৰ দম নাই কোনো সাহস আছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ একো দম নাই জেলৰ কথা ক'লে ফুৰফুৰকে গৈ পাত বেঙৰ দৰে জপিয়াই বেলেগ বেলেগ দলৰ এতিয়া চাই থাককচোন যদি কংগ্ৰেছ চৰকাৰ আহে কেনেকৈ দিল্লীত গৈ ভৰিত পৰিবগে কেনেকৈ ৰাহুল গান্ধী সোনিয়া গান্ধী প্ৰিয়ংকা গান্ধী কেনেকৈ চুচৰি গৈ ভৰিত পৰিবগে জেল যোৱাৰ যেতিয়া আটাইতকৈ ভয়াতুৰ আটাইতকৈ নিকম্মা কাম নোহোৱা দুৰ্নীতিগ্ৰস্ত কোনো ধৰণৰ আদৰ্শ নথকা